আজি বনাবলৈ লৈছোঁ পাস্তা আৰু মই বেটাৰ টিফিনত দিবলৈ এই ৰেচিপিটো বনাইছিলোঁ আৰু আপোনালোকক মই যিহেতু টিফিনৰ ৰেচিপি শ্বেয়াৰ কৰি আছোঁ তাৰে অন্য এটা ৰেচিপি লৈ আহিলোঁ তেতিয়াহ'লে বলকচোন কিদৰে বনালোঁ দেখুৱাওঁ প্ৰথমতে মই পাস্তাখিনি বইল কৰি লৈছোঁ তাৰ কাৰণে মই 2 বাটি পানী লৈছিলোঁ আৰু পানীখিনি ভালদৰে উতলিব দিলোঁ তাতে মই অকণমান নিমখ আৰু ৰিফাইন তেল অকণমান দি দিছিলোঁ তাৰপিছতে পানীখিনি ভালদৰে উতলাৰ পাছত পাস্তা এবাটি দি দিছিলোঁ আৰু পাস্তাখিনি 5 মিনিটমান ভালদৰে বইল কৰি ল'লোঁ এয়া ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মই এনেকৈ চালনী এখনত মানে উলাই লৈছোঁ আপোনালোকে যদি মোৰ নিচিনাকৈ চালনী নাথাকে তেতিয়াহ'লে যেনেকুৱা সুবিধাজনক হয় তেনেকৈ আপোনালোকে এনেকৈ পানীখিনি অজৰাই ল'ব তাৰপিছতে এয়া ঠাণ্ডা পানীত ডাইৰেক্ট দি দিছোঁ কাৰণ বেছি কোমল হৈ থাকিলে পটককৈ ভাঙি যায় এনেকৈ ঠাণ্ডা পানীত ধুই ল'লে বস্তুখিনি এটা এটা হৈ থাকে তাৰপাছত মই পেনখন পাতি দিলোঁ আৰু পেনখন অকণমান গৰম হোৱাৰ পাছতে দি দিছোঁ অকণমান তেল আৰু তেলখিনি ভালদৰে গৰম হ'ব দিলোঁ আৰু ফ্ৰাই পেনত বনালে অকণমান কম তেল দিলেও হয় সেইবাবে মই ফ্ৰাই পেনতে বনাওঁ প্ৰায়ে আৰু তাৰপিছতে অকণমান নহৰু দিছোঁ নহৰুখিনি অকণমান লাইট ফ্ৰাই কৰিছোঁ অকণমান ধুনীয়া এটা স্মেল আহিবলৈ দিছোঁ বেছি গোল্ডেন হ'ব নালাগে নহ'লে পিছত তিতা লাগে তাৰপিছতে দি দিলোঁ পিঁয়াজখিনি একেবাৰে মিহিকৈ চপ কৰিছোঁ আৰু পিঁয়াজখিনি অলপমান ফ্ৰাই কৰিম অকণমান কেঁচাকৈ ৰাখিম কাৰণ অকণমান ক্ৰাঞ্চিনেছটো থাকিলে ভাল লাগে তাৰপিছতে দি দিলোঁ অকণমান আদা খুন্দি লোৱা আৰু আদাখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ তাৰপাছত মই এটা জলকীয়া মিহিকৈ কাটি লোৱা দিলোঁ আৰু লগতে দি দিছোঁ এটা বিলাহী চপ কৰি লোৱা আৰু এইখিনি এতিয়া অকণমান সময় ভাজি ল'ম যেতিয়ালৈকে ধুনীয়াকৈ সিজি যায় আজি বিলাহীখিনি অকণমান কেঁচা ভাৱটো আছিলে সেইবাবে সিজোতে সময় লাগিলে বাৰু যি কি নহওক ধুনীয়াকৈ সিজি গ'ল তাৰপিছত দি দিলোঁ অকণমান হালধি গুড়ি অকণমান ৰেড চিলি পাউডাৰ অকণমান ধনিয়া গুড়ি তাৰপিছত এইখিনি পুনৰ ভালদৰে মিক্স কৰি দিলোঁ আৰু তাৰপিছত দি দিলোঁ 2 চামুচ টমেটো কেচাপ আৰু টমেটো কেচাপটো ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পায় আৰু এইটো দিয়াৰ পিছত অকণমান মিঠা ভাৱটো আহে আৰু বেছি ভাল পায় ল'ৰা ছোৱালীয়ে এনেও মিঠা বস্তু ল'ৰা ছোৱালীয়ে ভালেই পায় তাতে নিমখীয়া মিঠাৰ টেষ্টটো মিলিলে আৰু বেছি ভাল লাগে তাৰপিছতে এয়া দি দিলোঁ মই বইল কৰি লোৱা পাস্তাখিনি আৰু পাস্তাখিনি দি পুনৰ ভালদৰে এবাৰ মিক্স কৰি দিছোঁ আৰু পাস্তাখিনি ঠাণ্ডা পানীৰে ধোৱাৰ কাৰণে এটা লগত এটা লাগি ধৰা নাই ধুনীয়াকৈ ছেপাৰেট হৈ আছে আৰু তাৰপিছত দি দিলোঁ প্ৰয়োজন মতে নিমখ আৰু পুনৰ ভালদৰে মিক্স কৰি ল'লোঁ তাৰপিছত এয়া হৈ গ'ল পাস্তা শেষত অকণমান ধনিয়া পাত দি দিলোঁ আৰু 2-3 মিনিটমান এনেদৰে লৰাই মই ভাজি ল'লোঁ আৰু এয়া শেষত 2-এবাৰমান এনেকৈ টষ্ট কৰি দিলোঁ আৰু এয়া পাস্তা ৰেডি হৈ গ'ল একেবাৰে বনাবলৈ কম সময় লাগে 10 মিনিটমানৰ ভিতৰতে বনাব পাৰি আৰু ল'ৰা ছোৱালীয়ে এনেধৰণৰ ফাষ্টফুডবোৰ খাই ভাল পায় কিন্তু আমি ফাষ্টফুডটো বাহিৰৰ বাৰে দিব নোৱাৰোঁ কিন্তু ঘৰতে এনেকৈ বনাই দিব পাৰোঁ মোৰ বাৰু আজিৰ টিফিন ৰেডি হৈ গ'ল আপোনালোকক ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টত জনাবচোন আৰু বেছি ভাল লাগিছে যদি লাইক এটাও কৰি দিব আৰু নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ যদি কিবা ৰিকুৱেষ্টেড ৰেচিপি আছে তেতিয়াহ'লে মোক কমেণ্টত জনাবচোন মই লৈ আহিবলৈ চেষ্টা কৰিম আৰু আজিলৈ ইমানে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ বাই